গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু ময়ো বিন্দাছ আছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ মানে আজি মই এটা ৰেচিপি বনাইছোঁ আৰু ৰেচিপিটো ভাবিছোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ আজি মই বনাইছোঁ নাৰিকল আৰু গাজৰৰ লাড়ু ভিডিঅ'টো আপোনালোককো শ্বেয়াৰ কৰিম স্কিপ নকৰিব শেষলৈকে চাই থাকিব মই বহাই দিছোঁৱে মানে তেতিয়াতে মোবাইলটো অন কৰি কিনে ভিডিঅ'টো মানে মই ভাবিলোঁ ভিডিঅ'টো বনাই থৈ দিওঁ আৰু পিছত মই চাব পাৰিম বুলি কিনে তো আৰু যিহেতুকে মই এইটো পেষ্টটো মিক্সিত মাৰিছিলোঁ গতিকে এইটো মই ইয়াৰ পৰা যিখিনি পানী ওলায় সেইখিনি পানীখিনি শুকাব লাগিব ভালদৰে ভাজিব লাগিব শেষলৈকে এতিয়া মই ভাজি আছোঁ আৰু ইয়াত নাই বুলিও 10 মিনিট 20 মিনিটমান প্ৰায় মানে ভাজি থাকিব লাগিব তাৰে পিছতে এইখিনি মানে হ'ব আৰু চাই থাকিব আপোনালোকেও যদি এনেকৈ কেতিয়াবা বনাই খাম বুলি ভাবিছে ঘৰতে বনাই কিনে খাব পাৰে এইখিনি দেখিছেনে আপোনালোকে প্ৰায় পানীটো শুকাই গৈছে আৰু বনাব পৰা হৈছে কিন্তু ইয়াতকৈ মানে অকণমান শুকানকৈ আৰু ভাজিব লাগিব নাইবা ইয়াত 20 মিনিট 25 মিনিট আৰু ইয়াত থাকিব লাগিব আৰু যেতিয়া আপোনালোকে এইটো বহাব তেতিয়াহ'লে আপোনালোকে চাফা কেৰাহী ল'ব তেতিয়াহ'লে বেছি ভাল হয় মানে আৰু এইখিনি সম্পূৰ্ণ ৰেডি সম্পূৰ্ণ শুকানকৈ ভাজি লোৱা হ'ল আৰু ইয়াত মই এটা এটাকৈ লাড়ুকেইটা বনাই আছোঁ